1 নম্বৰ প্ৰশ্নটো হৈছে কোনখিনি সময়ক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি অভিহিত কৰা হয়? উত্তৰটো হৈছে 1889 চনৰ পৰা 1940 চনলৈকে এই সময়ছোৱাক অসমীয়া সাহিত্যৰ ৰোমান্টিক যুগ বুলি অভিহিত কৰা হয়। 2 নম্বৰ প্ৰশ্নটো হৈছে প্ৰাক ৰোমান্টিক বা প্ৰাক জোনাকী যুগৰ কেইগৰাকীমান কবিৰ নাম লিখা? উত্তৰটো হৈছে ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য, বলি নাৰায়ণ বৰা, ৰত্নেশ্বৰ মহন্ত আৰু বলদেৱ মহন্ত। 3 নম্বৰ প্ৰশ্নটো হৈছে কোনে ভাৰতীয় ভাষাৰ উপযোগী অমিতাক্ষৰ ছন্দ অসমলৈ আদৰি আনে? উত্তৰটো হৈছে ৰমাকান্ত চৌধুৰীয়ে। 4 নম্বৰ প্ৰশ্নটো হৈছে ৰমাকান্ত চৌধুৰীয়ে ৰচিত অভিমন্যু বধ কাব্যখন কি ছন্দত ৰচিত? উত্তৰটো হৈছে অমিতাক্ষৰ ছন্দত। 5 নম্বৰ প্ৰশ্নটো হৈছে ৰমাকান্ত চৌধুৰীয়ে ৰচিত নাটক কেইখনৰ নাম লিখা? উত্তৰটো হৈছে সীতাহৰণ আৰু ৰাৱণ বধ। 6 নম্বৰ প্ৰশ্নটো হৈছে ভোলানাথ দাসৰ খণ্ড কবিতাৰ পুথিখনৰ নাম লিখা? উত্তৰটো হৈছে কবিতামালা। 7 নম্বৰ প্ৰশ্নটো হৈছে চিন্তা তৰংগিনী কোনে ৰচিত? উত্তৰটো হৈছে ভোলানাথ দাসে। 8 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ৰোমান্টিক উন্মেষৰ আগজাননী স্বৰূপ ভোলানাথ দাসে ৰচিত কবিতাকেইটাৰ নাম কি? উত্তৰটো হৈছে মেঘ আৰু কিয়নো নাজাগে আমাৰ মন। 9 নম্বৰ প্ৰশ্নটো হৈছে গুৱাহাটীয়া জোনাকীৰ প্ৰকাশ কিমান চনৰ পৰা কিমান চনলৈকে চলি আছিল? উত্তৰটো হৈছে 1901 চনৰ পৰা 1904 চনলৈকে চলি আছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে ৰোমান্টিক শব্দটোৰ উৎপত্তি ক'ৰ পৰা হৈছে? উত্তৰটো হৈছে ফৰাচী ৰোমান্স শব্দৰ পৰা। 11 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত ৰোমান্স শব্দটিক ব্ৰিটিছ একাডেমীয়ে স্বীকৃতি দিয়ে? উত্তৰটো হৈছে 1798 চনত। 12 নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত দ্য লিৰিকেল বেলাড শব্দটোৱে প্ৰকাশ পায়? উত্তৰটো হৈছে 1800 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সাহিত্যত ৰোমান্টিক শব্দটিৰ পৰিভাষা হিচাপে কোনটো শব্দ প্ৰয়োগ কৰা দেখা যায়? উত্তৰটো হৈছে নবন্যাস শব্দটো। 14 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যত ডক্টৰ মহেন্দ্ৰ বৰাই ৰোমান্টিক শব্দটোৰ পৰিভাষা হিচাপে কোনটো শব্দ সৃষ্টি কৰিছে? উত্তৰটো হৈছে ৰমন্যাস শব্দটোৰ। 15 নম্বৰ প্ৰশ্নটো হৈছে দ্য লিৰিকেল বেলাড কোনে কিমান চনত প্ৰকাশ কৰে? উত্তৰটো হৈছে 1798 চনত ৱৰ্ডছৱৰ্থ আৰু কলেৰিজে। 16 নম্বৰ প্ৰশ্নটো হৈছে কোনখন কাকতৰ যোগেৰে অসমীয়া সাহিত্যত ৰোমান্টিক যুগ আৰম্ভ হয়? উত্তৰটো হৈছে জোনাকী কাকতৰ যোগেৰে। 17 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি আৰু কোনে ৰচিত? উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালাৰ বনকুঁৱৰী। 18 নম্বৰ প্ৰশ্নটো হৈছে কোনে কবিতা হয় যদি হওক নহয় যদি নহওক বুলিয়েই 5-6 কুৰি কবিতা লিখিছিল? উত্তৰটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাই। 19 নম্বৰ প্ৰশ্নটো হৈছে শেৱালী কবি বুলি কাক আখ্যা দিয়া হৈছে? উত্তৰটো হৈছে ৰত্নকান্ত বৰকাকতিক। আৰু 20 নম্বৰ প্ৰশ্নটো হৈছে পদ্মনাথ গোহাঁই বৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা? উত্তৰটো হৈছে লীলা কাব্য আৰু জুৰণি।